কেই নম্বৰ আছিল 7 নম্বৰ সো 7 নম্বৰ দিছে কি x - y + 1 = 0 এতিয়া আৰু দিছে 28x + 2y - 12 = 0 ইয়াৰ পৰা লেফটৰ পৰা আমাৰ গ্ৰাফত লেফট আঁকিব দিছে আৰু x অক্ষৰ আগত যি ত্ৰিভুজ পৰিছে তাৰ ইনফৰমেশন স্থান কৰিব এতিয়া মই একনে আগতে আমি আগতে কৰা নিচিনা ইয়াৰ পৰা কি হৈছে খালি তালিকাখন দিয়ে তালিকাখন এটা সহজ প্ৰথমতে আমি চাইব এটো x - y + 1 আছে y টো ধৰি ললে +1 1 টো ধৰি ললে -1 এতিয়া y ৰ যিকোনো মান বহাই দিলে হলে কি হ'ব কি হ'ব আপোনালোকে কোৱা y মান 1 হ'ব ন 1 হলে কি হ'ব 1 - 1 লিখি কৰি দিব লিখি কৰি দিলে বেছি ভাল যদি মই y মান 1 পাওঁ তেতিয়া কিমান হ'ব 1 ৰ পৰা গলে 0 x ৰ মান কিমান হ'ব 0 আৰু যদি y = 2 পাতিলো ন x = কিমান হ'ব x = 2 - 1 সমান হৈ যাব 1 আৰু y = যদি মই -1 পাতো -1 পাতো y আৰু তেতিয়া কি হ'ব x = কিমান হ'ব -1 - 1 সমান কিমান হ'ব -2 হয়নে ইয়াত -1 পাতিলে ইয়াত কিমান হ'ব -2 আমাৰ এটা প্ৰথম চাপটো সিম্পল আৰু এটা লিখলে কৰিব পাৰি আমি 2 নম্বৰ চাপ করতে যাব 2 নম্বৰ চাপ করতে যাব তাহলে কি মই মুছিস হল কিন্তু ডাইরেক্ট পাবো কই দিব না x = 1 - 2 হয় না দুটো করব এতিয়া আমি চাম 2 নম্বৰ হ'ব 2 নম্বৰ আছে কোন 26x + y - 12 = 0 বা y টো মই এফালে ৰাখিম 12 টো সমান সমান এফালে লৈ কিমান হ'ব 12 হ'ব হয় না আৰু কি y টো সমান সমান এফালে লৈ কি হ'ব -3x সো এটা কিমান হ'ব বা y = 2 কে হৰণ হ'ব কি জানাই আৰু -5x এতিয়া আমি বেলেগ এখন তালিকা প্ৰস্তুত কৰিম বেলেগ এখন তালিকা মই এইখিনিতে কৰিছো তালিকা x y অক্ষৰ x y হ'ব আৰু ইয়াত a b c বিজুৰ নাম দিছো ইয়াত কি বেলেগ দিম কি কি আৰু পুৰা বেলেগ দিব পাৰো বেলেগ দিনা বেলেগ হ'ব ন এতিয়া আমি যাম কাৰ মান ধৰিম প্ৰথমতে ইয়াত কাৰ মান ধৰিম x ৰ মান ধৰিম নে y মান ধৰিম x ৰ মান ধৰিম x কি এফালে আছে হয় ন y মান ধৰিলে তো আকৌ বৰ্গমূল পূৰণ কিবা কিবি বহুত দেৰি y মান ধৰিম সৰি x ৰ মান কিমান ধৰিলে ভাল হ'ব কিমান ধৰিলে ভাল হ'ব x ৰ মান ফাৰ্স্ট টাইম আমি 0 ধৰিলে সোনকালে হ'ব চাই লওঁ যদি মই x ৰ মান 0 ধৰো y মান কিমান হ'ব বাকি মানে y = 12 - 3 * 0 হয় ন এই সমান 3 * 0 কিমান হ'ব 6 y কারণ হচ্ছে x = 0 x = 0 হলে y মান কিমান হয় 6 হল তাৰ পিছত x = যদি কি ধৰিব কি ধৰিলে ভাল হ'ব 2 ধৰিব x ধৰিলে আমি নহয় আমাৰ দিগদাৰ হ'ব 1 ধৰিলে কিয় 3 গুণে 3 12 বার কি করে 9 2 রে 9 হরণ করে 4.5 হবে যে দশমিক লাভ আমার পাতায় কম দিগদার আমি ফলে দুটা সংখ্যা লব দেই সেই কারণে আমি কি ধরি 2 হলে কিমান হ'ব 12 - 3 * 2 2 সমান 12 এক জায়গা 12 - 3 * 6 হয় না 12 over 6 গল কিমান হ'ব 6 থাকিব 2 ৰে হৰণ কৰিলে কিমান হ'ব 3 হ'ব এতিয়া y ৰ মান যদি আমি কেনে কিমান
যদি ইয়াত 6 আছে ন তাহলে y মান যদি 2 ধরু সরি x এর মান যদি 2 ধরু y মান y মান কিমান 3 পাম y মান 3 এটা গম পাইছে না আৰু একো পঢ়ি থাকিব নালাগে ডাইৰেক্ট পাতিব পাৰিলে ভালেই হা ডাইৰেক্ট পাতিব পাৰিলে তাৰপিছত আৰু এতিয়া আমি x ৰ মান আৰু কি ধৰিলে ভাল হ'ব কোৱা x ৰ মান কি ধৰিলে ভাল হ'ব আমি কেটা ধৰিলে 3 ধৰিলে কিমান 3 3 9 12 বাৰ 9 গলে কিমান দিব হ্যাঁ 3 ধৰিলে আমাৰ নহব ন 3 ধৰিলে নহব এতিয়া আমি কি ধৰিব 4 ধৰিব 4 ধৰিলে কিমান হ'ব 12 যোগ 12 3 4 12 সমান কিমান 12 পৰা 12 গলে কিমান হ'ব 0 হ'ব 0 দুইটা মন কৰিলে হয়নে এতিয়া যদি মই x মান কিমান ধৰো 4 ধৰো আৰু y মান কিমান হ'ব এতিয়া এইখিনি আমি কি এই দুখন তালিকা আমি গ্ৰাফত মই তোমালোকে স্কেলাৰে ধুনীয়াকৈ জুকি বা গ্ৰাফৰ ভূভাগত ধুনীয়াকৈ কৰিব মই ইয়াত জাষ্ট এটা হেৰি কৰি দিছোঁ দাগ দি দিছোঁ আমাৰ হায়েষ্ট নম্বৰটো কিমান আছিল গ্ৰাফৰ বহি ইউজ কৰা নাই কাৰণে মই এনেকৈ কৰিব আছে তোমালোকে গ্ৰাফৰ বহি ধুনীয়াকৈ কৰিবা এতিয়া আমি প্ৰথমতে এ বিন্দু ইয়াত চোৱা এ বিন্দুটো কিমান 0 1 এই তিনিটা খবৰ আমি তিনিটা বিন্দু বহাম ইয়াত কি ইয়াত চাই লোৱা A of 0 1 B of 1 2 C of 1 minus 2 minus 1 और जो है ना x और मान का थोड़ा आगे बढ़ो बोले है ना ताकि ये तो क्यों हो P of 0 6 Q of 2 3 3 होगा 3 तो और ये हो R of मान हो 0 एक बिंदु हम यहाँ बहाइছে फर्स्ट टाइम আমি কোনটো বহাম a of 0 1 মানে এটা x ৰ মান কিমান 0 মানে x ৰ মান 0 হবে x অক্ষৰডালৰ এফালে এই বিন্দু 0 হলে ইফালে হৈ যায় বাওঁফালে নাই ইফালে হৈ যায় বাওঁফালে নাই y মান কিমান 1 ওপৰৰ ফালে যাব এই দুটা মই ইন্ডিকেট কৰি দিম তাৰপিছত b মান কিমান 1 2 হয় না 1 2 1 কি হ'ব x ৰ মান কিমান 1 1 2 y মান 2 তাৰপিছত c মান কিমান -2 -1 1 2 -1 এইটো বহল আছে 1 2 এটা আমার গ্রাফটা এনেকুৱা হ'ব লেফট এনেকুৱা এতিয়া আমি এই বিন্দুটা পাবো তাহলে কি হবে কিমান আছে 0 6 মানে x সমান 0 x সমান 0 0 হলে কি হ'ব ইফালে যায় ইফালে যায় 6 হলে কিমান হ'ব 1 2 3 4 5 6 q মান কিমান 2 3 1 2 1 2 3
তাৰপিছত 40 1 2 3 4 x ৰ মান 4 y মান কিমান 0 ওপৰৰ ফালে যায় তলৰ ফালে যায় এটা কি কৰে ya ini pokoknya S T U V এনেকে দিব হল এতিয়া দিছে কি x অক্ষৰ লগত কৰা ত্ৰিভুজটোৰ শীৰ্ষবিন্দু স্থানাংক এইটো কি আৰু ত্ৰিভুজটো দাগ দিব দিছে এতিয়া ত্ৰিভুজটো দাগ মানে শীৰ্ষবিন্দু স্থানাংক বুলি কৈছে শীৰ্ষবিন্দু স্থানাংক এইটো আমি 1 2 3 এর নাম আছে কি নাম আছে 2 3 2 আছে 2 3 2 এটা কি তাৰপিছত এইটো স্থানাংক কি হ'ব এইটো শীৰ্ষবিন্দুৰ স্থানাংক এইটো -1 এটা বেলেগ এটা নাম দিম মই ই বিন্দু আৰু এই বিন্দুৰ স্থানাংক অলৰেডি আছে কিমান আছে 40 কি আছে r আছে আমি কি পালো আমাৰ এই বিন্দুটা বহাই যিডাল অক্ষ পালো লেখ পালো সেই লেখডালে x অক্ষৰ লগত এটা ত্ৰিভুজ কৰিছে সেই ত্ৰিভুজটোৰ নাম কি q e r এই ত্ৰিভুজটো কৰিছে আৰু এই শীৰ্ষবিন্দুৰ স্থানাংক কিমান ইয়াৰ স্থানাংক কিমান 2 3 মানে r বিন্দু স্থানাংক 40 e বিন্দু স্থানাংক কিমান -10 এটো আমি লিখি দিব লাগিব q বিন্দুৰ স্থানাংক কিমান 2 3 তাৰপিছত r বিন্দু স্থানাংক কিমান 4 0 আৰু e বিন্দু স্থানাংক কিমান হ'ব -1 और ये कार्यप्रणाली क्या है कार्यप्रणाली एक ही लिखिए और एक यहाँ पर डार्क को लिखिए কিন্তু আমি ইয়াত আমি কেনেকৈ লিখিম কাৰ্যপ্ৰণালী প্ৰতিটো সৰু বৰ্গক এক এককৈ ধৰি হা এটা তোমালোকে এইটো লিখি লোৱা তাৰপিছত কাৰ্যপ্ৰণালী লিখি দিম কাৰ্যপ্ৰণালী বুলি লিখি লওঁ হৈছেনে আমি কেনেদৰে লিখিম কাৰ্যপ্ৰণালী লিখিম লিখা সব কাগজত x o x ডেশ সব কাগজত x o x ডেশ আৰু y o y ডেশ সব কাগজত x o x ডেশ আৰু y o y ডেশ অক্ষৰডাল লম্বভাৱে লৈ প্ৰতিটো সৰু বৰ্গক তোমালোকে সব কাগজত যেটা লিখিবা সেই কাৰণে মই বৰ্গ কথা উল্লেখ কৰি দিছোঁ প্ৰতিটো সৰু বৰ্গক এক একক হিচাপে ধৰি প্ৰতিটো সৰু বৰ্গক এক একক হিচাপে ধৰি a of 01 একেটা a of 01 b of 12 c of -2 -1
আৰু P of 06 Q of 23 আৰু R of 40 বিন্দু কেইটা বহুৱাত আমি ST আৰু UV ST আৰু UV দুডাল সৰল ৰেখা পাব দুডাল লেখ পাব দুডাল লেখ পাব ST আৰু UV দুডাল লেখ পাব লেখ পাব মানে এই লেখ দুডালে এক অক্ষৰ লগত এক অক্ষৰ ওপৰত QER ত্ৰিভুজৰ সৃষ্টি কৰিছে এক অক্ষৰ ওপৰত QER ত্ৰিভুজৰ সৃষ্টি কৰিছে এক অক্ষৰ ওপৰত QER ত্ৰিভুজৰ সৃষ্টি কৰিছে হল ত্ৰিভুজৰ সৃষ্টি কৰিছে আৰু এই ত্ৰিভুজটোৰ শীৰ্ষবিন্দু কেইটাৰ স্থানাংক এই ত্ৰিভুজটোৰ শীৰ্ষবিন্দু কেইটাৰ স্থানাংক আমি অলৰেডি লিখিছো এইকেইটা Q বিন্দুৰ স্থানাংক 2t R বিন্দুৰ স্থানাংক 40 আৰু E বিন্দুৰ স্থানাংক -1 0 এইকেইটা কি পাবলে স্থানাংক এইকেইটা হা 12